নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ জ্ঞান বিজ্ঞান ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালো আমি আগৰ ভিডিঅ'বোৰত পৰ্যায়ক্ৰমে অসমৰ ইতিহাসৰ বিষয়ে আলোচনা কৰি আহিছো আজি আমি অসমৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আহোম সাম্ৰাজ্যৰ বিষয়ে কিছুমান এমচিকিউ লৈ আহিছো এমচিকিউবোৰ এনে ধৰণৰ আমাৰ প্ৰথম এমচিকিউটো হ'ল The title of address of an Ahom king was অৰ্থাৎ আহোম ৰজাসকলক কি বুলি সম্বোধন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্বৰ্গদেউ দ্বিতীয়টো এমচিকিউ হ'ল Originally the Ahom king was advised by a ministry composed of অৰ্থাৎ আৰম্ভণিতে আহোম স্বৰ্গদেউক কেইজনীয়া মন্ত্ৰী পৰিষদে পৰামৰ্শ দিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দুজন সেই দুজন হ'ল বৰগোহাঁই আৰু বুঢ়াগোহাঁই তৃতীয়টো প্ৰশ্ন হ'ল The শিঙৰি ঘৰ celebration was first held by ইয়াৰ অপচন কেইটা হ'ল চুকাফা সুদাংফা চুহুংমুং ৰুদ্ৰসিংহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সুদাংফা আহোম সাম্ৰাজ্যত প্ৰথম শিঙৰি ঘৰত উঠা প্ৰথা প্ৰচলন কৰিছিল স্বৰ্গদেউ সুদাংফাই ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল The Tai Ahom name of বামুণী কোঁৱৰ was অৰ্থাৎ বামুণী কোঁৱৰৰ টাই আহোম নামটো কোনজন স্বৰ্গদেউৰ আছিল ইয়াৰ অপচন কেইটা হ'ল চুকাফা চুতেউফা চুহুংমুং সুদাংফা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সুদাংফা বামুণী কোঁৱৰৰ টাই আহোম নাম সুদাংফা ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল Who was known as দিহিঙীয়া ৰজা এই প্ৰশ্নটো খুবেই গুৰুত্বপূৰ্ণ ইয়াৰ অপচন কেইটা হ'ল চুহুংমুং সুদাংফা চুতেউফা সুখাম্ফা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চুহুংমুং এইজন আহোম স্বৰ্গদেৱে পূৰ্বৰ আহোম ৰাজ্যৰ ৰাজধানী চৰাগুৱাৰ পৰা দিহিং নদীৰ পাৰৰ বকতাত ৰাজধানী পাতিছিল আৰু দিহিং নদীৰ পাৰৰ তেওঁ ৰাজধানী পাতিছিল বাবে তেওঁ দিহিঙীয়া ৰজা বোলা হয় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল The Sutia kingdom was annexed by the Ahoms during the reign of ইয়াৰ অপচন কেইটা হ'ল চুহুংমুং সুদাংফা চুতেউফা সুখাম্ফা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চুহুংমুং চুহুংমুঙে 1524 খ্ৰীষ্টাব্দত হোৱা যুদ্ধত চুতীয়া ৰজা নীতিপালক পৰাস্ত কৰি সমগ্ৰ চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ অধীন কৰি লয় ইয়াৰ পিছৰ প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ The Ahom applied the term Thapita Sanchita to the আহোমসকলে থাপিতা সঞ্চিতা বুলি কাক আখ্যা দিছিলে ইয়াৰ অপচন কেইটা হ'ল কোচ কিং জয়ন্তীয়া কিং কছাৰী কিং আহোম কিং ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কছাৰী কিং স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্ব কালত 1526 চনত আহোম আৰু কছাৰীৰ প্ৰথম সংঘৰ্ষ হৈছিল 1531 চনত চুহুংমুঙে ধনশিৰি নদী পৰ্যন্ত কছাৰী ৰাজ্য অধিকাৰ কৰে সেই সময়ৰ কছাৰী ৰজা আছিল খুনখুৰা আৰু এই খুনখুৰাক আঁতৰাই ডেটচুং নামৰ এজন কোঁৱৰক কৰ্তলীয়া ৰজা পাতে কছাৰী ৰজাক থাপিত আৰু সঞ্চিত আখ্যা দিয়া হয় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল Name the Kosari Raja who was placed in the throne as the tributary king by Suhumung after defeating the Kosaris in the Ahom-Kosari War of 1531. ইয়াৰ অপচন কেইটা হ'ল গোবিন্দ সিং ডেটচুং নীতিপাল খুনখুৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডেটচুং আহোম স্বৰ্গদেউ চুহুংমুঙে 1531 খ্ৰীষ্টাব্দৰ আহোম কছাৰীৰ যি সংঘৰ্ষ হৈছিল তাৰ পিছতে কৰ্তলীয়া ৰজা হিচাপে নিয়োগ কৰা ৰজাজনৰ নামেই হ'ল ডেটচুং ইয়াৰ পিছৰ প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন The post of বৰপাত্ৰ গোহাঁই was created by ইয়াৰ অপচন কেইটা হ'ল চুকাফা চুতেউফা চুহুংমুং সুদাংফা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চুহুংমুং অৰ্থাৎ বৰপাত্ৰ গোহাঁই পদবী সৃষ্টি কৰা আহোম স্বৰ্গদেউজন হ'ল চুহুংমুং আৰু
এই প্ৰথম বৰপাত্ৰ গোহাঁই বুলিলে আমি কাক বুজি পাম তেওঁ হল চেংলুং কনচেং ইয়াৰ পিছৰ প্ৰশ্নটো হল as per the pike system of Ahoms how many pikes were under the official ফুকন এজন ফুকনৰ আন্ডাৰত কিমানজন পাইক থাকে বা পাইক থাকিছিল অপচন কেইটা হল 100 1000 3000 6000 ইয়াৰ শুদ্ধ উত্তৰটো হল 6000 তাৰ পিছৰ প্ৰশ্নটো হল the পচা system introduced by পচা সিস্টেমটো কোনজন স্বৰ্গদেৱৰ দিনত প্ৰৱৰ্তন কৰা হৈছিল ইয়াৰ অপচন কেইটা হল প্ৰতাপ সিংহ চুহুংমুং ৰুদ্ৰসিংহ শিৱসিংহ ইয়াৰ শুদ্ধ উত্তৰটো হল প্ৰতাপ সিংহ প্ৰজাৰ নিৰাপত্তাৰ প্ৰতি দৃষ্টি ৰাখি স্বৰ্গদেউ প্ৰতাপ সিংহই পাহাৰীয়া জনগোষ্ঠী এই জনগোষ্ঠীবোৰ হল দফলা মিৰি মিচিং ইত্যাদি এই পাহাৰীয়া জনগোষ্ঠীৰ উপদ্ৰৱৰ পৰা ৰাজ্যৰ যে দাঁতি কাষৰীয়া অঞ্চলৰ জনগণ তেওঁলোকক ৰক্ষা কৰিবৰ বাবে এই পচা প্ৰথাটো প্ৰৱৰ্তন কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হল during the Ahom rule weaving was made compulsory who made it compulsory ইয়াৰ অপচন কেইটা হল চুহুংমুং মোমাই তামুলী বৰবৰুৱা আতন বৰগোহাঁই প্ৰতাপ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হল মোমাই তামুলী বৰবৰুৱা স্বৰ্গদেউ প্ৰতাপ সিংহৰ দ্বাৰা নিযুক্তিপ্ৰাপ্ত প্ৰথম বৰবৰুৱা মোমাই তামুলী বৰবৰুৱা এওঁই বোৱন শিল্প বাধ্যতামূলক কৰিছিল Who was the first বৰফুকন of the Ahom kingdom আহোম ৰজাৰ দ্বাৰা নিযুক্তিপ্ৰাপ্ত প্ৰথমজন বৰফুকন কোন আছিল অপচন কেইটা হল ফ্ৰাচেনমুং কলিয়া ভুমৰা লাচিত বৰফুকন মোমাই তামুলী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফ্ৰাচেনমুং স্বৰ্গদেউ প্ৰতাপ সিংহই কলিয়াবৰৰ পৰা নামনি অসম পৰ্যন্ত শাসন কৰিবলৈ এই বৰফুকন পদবীটো সৃষ্টি কৰিছিল আৰু বৰফুকন পদবীত প্ৰথম নিযুক্তি পাইছিলে ফ্ৰাচেনমুং বৰগোহাঁই ইয়াৰ পিছৰ প্ৰশ্নটো হল who was known as ভগনীয়া ৰজা বুলি কাক আখ্যা দিয়া হয় অপচন কেইটা হল গদাধৰ সিংহ জয়ধ্বজ সিংহ ৰুদ্ৰসিংহ শিৱসিংহ ইয়াৰ শুদ্ধ উত্তৰটো হল জয়ধ্বজ সিংহ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্ব কালত ঔৰংজেবৰ নিৰ্দেশত মীৰ জুমলাই 1661 খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰে 1662 খ্ৰীষ্টাব্দত আহোম ৰাজধানী গড়গাঁও এই গড়গাঁও অধিকাৰ কৰিলত স্বৰ্গদেউ জয়ধ্বজ সিংহই ৰাজধানী এৰি তেওঁ পলাইছিল আৰু তেওঁ পলাইছিল বাবে তেওঁক ভগনীয়া ৰজা আখ্যা দিয়া হয় ইয়াৰ পিছৰ প্ৰশ্নটো হল Who was the Ahom king when Mir Jumla invaded Assam মীৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত সেই সময়ত আহোম স্বৰ্গদেউ কোন আছিল ইয়াৰ অপচন কেইটা হল গদাধৰ সিংহ জয়ধ্বজ সিংহ প্ৰতাপ সিংহ চন্দ্ৰকান্ত সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জয়ধ্বজ সিংহ ইয়াৰ পিছৰ প্ৰশ্নটো হল in which year the treaty of গিলাজাৰী ঘাট সাইন অৰ্থাৎ গিলাজাৰী ঘাটৰ যি সন্ধি সেই সন্ধি কোন বছৰত সংঘটিত হৈছিল বা সন্ধি স্বাক্ষৰিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হল 1663 খ্ৰীষ্টাব্দত 1662 খ্ৰীষ্টাব্দত মোগলৰ হাতত আহোমৰ পৰাজয় হৈছিল 1663 খ্ৰীষ্টাব্দত টিপামৰ গিলাজাৰী ঘাটত জয়ধ্বজ সিংহ আৰু মীৰ জুমলাৰ মাজতে সন্ধি স্বাক্ষৰিত হৈছিল সেই সন্ধিয়ে হল গিলাজাৰী ঘাটৰ সন্ধি আৰু এই সন্ধি 1663 খ্ৰীষ্টাব্দত স্বাক্ষৰিত হৈছিল আজিলৈ আমাৰ ভিডিঅ'টোত আমি ইমানেই আলোচনা কৰিম পিছৰ ভিডিঅ'টোত আমি চক্ৰধ্বজ সিংহৰ পৰা আৰম্ভ কৰিম আৰু আহোম সাম্ৰাজ্যৰ বিষয়ে সবিশেষ আলোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ